অসমবাসীৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত আটাইতকৈ এটা দুখ খবৰ। অসমৰ জনপ্ৰিয় উদীয়মান অভিনেতাৰ ৰাজীৱ ৰাজনীশ আৰু আমাৰ মাজত নাই। অসমৰ বহুকেইখন ধাৰাবাহিকৰ লগতে বহুকেইটা ভিডিঅ' ছঙত অভিনয় কৰিছিল ৰাজীৱ ৰাজনীশে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ মেন কেয়াৰ হস্পিটেলত ভৰ্তি হৈ আছিল অভিনেতাজন আৰু অৱশেষত এইখন সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে অভিনেতাজনে। শেহতীয়াকৈ অভিনেতাজনে বহুকেইখন ধাৰাবাহিকত যি অভিনয় কৰিছিল সকলোৱে আদৰি লৈছিল। ৰং ৰেঙনি আদিকে ধৰি বহুকেইটাৰ অসমৰ আগশাৰীৰ চেনেলৰ ধাৰাবাহিকত অভিনয় কৰিছিল এইজন অভিনেতাই। দুই এখন বোলছবিতো অভিনয় কৰি অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়তে স্থান পাইছিল এইজন উদীয়মান অভিনেতাৰ ৰাজীৱ ৰাজনীশে। এনেকৈ অতি কম বয়সতে সকলোকে এৰি গুচি যোৱাত এতিয়া সমগ্ৰ অসমতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। সঁচাকৈ এনেকৈ উঠি অহা নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকল যদি এনেকৈ চিৰদিনৰ বাবে আমাক এৰি থৈ গুচি যায়, সঁচাকৈ বহুত বেছি দুখ লাগে। ৰাজীৱ ৰাজনীশৰ অভিনয় চাই আপোনালোকে কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইজন অভিনেতাৰ আত্মাৰ চিৰশান্তিৰ বাবে আপোনালোকে সকলোৱে এষাৰি মন্তব্য লিখক আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসমবাসীয়ে তেওঁ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে। কোনেও হয়তো ভবাই নাছিল যে ইমান কম বয়সতে আমাক এৰি থৈ চিৰদিনৰ বাবে গুচি যাব। তেখেতৰ অভিনয় সঁচাকৈ শলাগ ল'বলগীয়া। অতি কম সময়ৰ ভিতৰতে অসমবাসীৰ ৰাইজৰে অন্তয় জয় কৰিছিল এইজন অভিনেতাই। কাৰ কেতিয়া মৃত্যু কোনেও হয়তো নাজানে। যাৰ কপালত মৃত্যু আছে তেওঁ মৃত্যু হ'বই। যিমান পাৰে সিমান এই ভিডিঅ' শ্বেয়াৰ কৰক আৰু শেষত আমাৰ চেনেলৰ তৰফৰ পৰা এইজন দুৰ্দান্ত অভিনেতাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।